হেল্ল' গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগত। আজি মই আপোনালোকক এটা ৰেচিপি কৈছিলোঁ যে সেইকাৰণে মই আজি লৈ আহিছোঁ ভিডিঅ'টো। কালি অনা নহ'ল কাৰণ কালি সময় নহ'ল মোৰ এডিটিং কৰিবলৈ কৈছোঁ। এতিয়া চাওঁ বলক মায়ে কি কয়। মই ফোন লগাই আছোঁ মালৈ, কি কয় মায়ে, মই দেখুৱাম মাক আপোনালোকক। মা হেৰিত ক'ত আছা? হেৰি কি বুলি কয়, তুমি যে বনোৱা যে কচুৰ এটা তুমি যে চাটনি বনোৱা যে কচুৰ ঠাৰিৰ লগত, সেইটো কেনেকে বনোৱানো? এই কলা কচুৱে হয়, মানে একদম কলাটো নহয়, অলপ ৰঙা ৰঙা কলা কলা, মানে ডাঙৰ ডাঙৰ কচুটো তাৰমানে। সেইটো কচুৱে লৈ আহিছোঁ, মানে সেইটো খাব পাৰিতো ন? নেজানো নহয় যে দহি কচু হয় নাই। মায়ে কৈছে তুমি দহি কচু আনিছা জানো, চাওঁচোন। মই এটা ভিডিঅ' কলিং কৰিম মাৰ লগত আৰু আপোনালোকক ৰ'বা তোমাক ফটো দেখাইছোঁ দেই। দীঘল দীঘল বিক্ৰী কৰি আছিলে তো, মই তাকে লৈ আহিছোঁ। খোৱা কচুৱে হয় এইটো, খাবলৈ ইহঁতে বেংগলী মানুহ। ৰখা ভিডিঅ' কলিং কৰি আছোঁ মাৰ লগত, ভিডিঅ' কলিং। এয়া প্ৰথমতে ভিডিঅ' কলিঙত লাগি গ'লোঁ, এবাৰ মায়েনো কি কৰে চাওঁ। এইটো চাটনি খাব নোৱাৰিব? এইখিনি আগখিনি ন, এইখিনি আগখিনি কাটি কিনে লৈ আনিছোঁ, মানে কাটুৱাই ল'লোঁ তো। কাটুৱাই মানে কাটি দিলে তাই। এইটো গুৰিটো নহয়, এইটো দহি কচু। এইটো খাব নোৱাৰি। এনে চাটনি খোৱা কচু নহয়, এইটো চব্জি বনাই খাব পাৰিবি তই। কচু কাটিও ৰেডি দেই, মই এইফালে কাটিম বুলি কৈছিলোঁ। এইবাৰ কথামতে মায়ে যেনেকৈ ক'লে ধুনীয়াকৈ ফুলবিলাক গুচাই লয়, আমি লাগি গ'লোঁ কামত। কাৰণ মোক অলপমান কচু চুলে অলপমান খজুৱাই হাতত, সেইকাৰণে হাজবেণ্ডে ক'লে দিয়া মই কাটি দিওঁ। তেওঁ গোটেইবোৰ চুচ গুচাবই ধৰিলে। মই ভাবিছিলোঁ নিজে কাটিম বুলি, মানে মিঠাতেল লগাই ল'লে নখজুৱাই বুলি কয়, কিন্তু তেওঁ লাগি গ'ল কামত, ভালে পালে আৰু কাটি দিলে ধুনীয়াকৈ কাটি। মায়ে কৈছিলে যে অলপমান নিমখত তিয়াই, অলপ দেৰি নিমখ ভালদৰে খচি লয়, নিমখত তিয়াই থ'বা। সেইকাৰণে ভালদৰে নিমখ সানি লৈছোঁ আমি। তাৰপিছতে মই অলপমান চুই চাইছিলোঁ, কিন্তু চুই চাওঁতে গম পালোঁ যে মোৰ হাতখন খজুৱালে। সেইকাৰণে মই বজাৰ ওলাই গৈছিলোঁ গধূলি আকৌ। তেতিয়া হাজবেণ্ডে এইখিনি বইল কৰি অলপমান দেৰি 5 মিনিটমান বইল কৰি তাৰ পানীখিনি আঁতৰাই দিছিলে। মই এনেদৰে তেলত কচুখিনি ধুই লৈ আকৌ এবাৰ ভালকৈ ভাজি ল'লোঁ। তাৰপিছতে কলা তিল যোনখিনি মই খুন্দি থৈছিলোঁ তাকে দি দিলোঁ ওপৰেদি। তেলত মই একো দিয়া নাই, নিমখ কমকৈ দিছোঁ, কাৰণ মই নিমখতে তিয়াই থৈছিলোঁ যিহেতু। নিমখ বহুতখিনি শুহি ল'লে কচু ঠাৰিখিনি, সেইকাৰণে নিমখ আপোনালোকে সাৱধানে দিব, অলপমান টেষ্ট কৰি ল'ব। এতিয়া ধুনীয়াকৈ নিমখ আৰু হালধি দি মেলি অলপ দেৰি লৰাই লয়। তাতে মই কেঁচা জলকীয়া দুটামান কাটি দিলোঁ। কেঁচা জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে, অলপ বেছিও ল'ব পাৰে। এইদৰে ভালদৰে লৰাই লয়। তাৰপিছতে লাহেকৈ মই ইয়াতে নেমু চেপি দিম, কাৰণ নেমুটো বহুত দৰকাৰী কচুৰ, কাৰণ ডিঙিত খজুৱাই কিছুমানৰ। মোৰো ডিঙিত অলপ খজুৱতি যেন লাগে, কিন্তু বইল কৰি লোৱাৰ কাৰণেহে চাগে ইয়াৰ পৰা সেই খজুৱা যোনটো ভাৱ সেইটো হোৱা নাই, আৰু মই ভালদৰে খাব পাৰিলোঁ। অলপমান কেঁচা পিঁয়াজ কাটি দিলোঁ, গেছৰ ফ্লেমটো অফ কৰি লৈ। মাজতে মই ইয়াতে লচুন আৰু আদা খুন্দি কিনে দিছিলোঁ, সেইটো ভিডিঅ'টোত চাগে দিয়া নহ'ল, স্কিপ হৈ গ'ল। আৰু লাষ্টত মই এয়া নেমু চেপি দিলোঁ। এয়া কাজি নেমু মই কালি বজাৰৰ পৰা আনিছিলোঁ, খুব ভাল গোন্ধৰ নেমুখিনি। এনেকৈ মই কালি কচুৰ ঠাৰিৰে
এখন চাটনি বনালোঁ আৰু হাজবেণ্ডক ক'লোচোন চাহ কেনেকুৱা হৈছে খাই চাওক তেওঁ ক'লে ভাল হৈছে আৰু লাষ্টত ময়ো অলপমান টেষ্ট কৰি চালোঁ তো মই ক'ব পাৰোঁ যে এই কচুবিধো আপোনালোকে খাব পাৰে 100% আৰু মই ইয়াৰ ফিডবেকটো মাকো দিলোঁ যে মা তুমি যে কৈছিলা এইটো কচু খাব নোৱাৰিবও পাৰে মায়ে কৈছিলে যে তুমি চাটনি বনাই নোৱাৰিব পাৰে খাবলৈ কিন্তু চব্জি বনাই খাব পাৰিবা কিন্তু খাব পাৰি আপোনালোকেও মই বনোৱাৰ ধৰণে বনাই খাব পাৰিব থেংক ইউ ফৰ ৱাচিং বাই